জয় আই অসম। ঘাটটোৰ নাম কয় টেকেলি ফুটা ঘাট। ইয়াৰ পৰা আপোনাৰ শিৱসাগৰ যায়। ইমান ধুনীয়া প্লেচ, এখন ফেৰী। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এই কপিলৰ লগত ওলাই আহিছোঁ আজি, এইফালে বকুলগুৰি হৈ আহিছোঁ আজি। ফেৰী চামগে, ফেৰী ঘাট যাম। বকুলগুৰি চাৰিআলিৰ ওচৰত ৰৈ আছোঁ। এতিয়া হেৰিয়ত যাম, সেইটোক কি বুলি কয়, কি ঘাট কয়? টেকেলি ফুটা ঘাট। আমাৰ এফালৰ পৰা টেকেলি ফুটা ঘাট যাম। শিৱসাগৰলৈ যায় মানে ফেৰী ঘাট। আমি বকুলগুৰি পাই গ'লোহি ফাইনেলি এটা ভিউ পইণ্ট। এইটো চাব। এইফালে ক'ত যায়? এইফালে ঘাটত যায়। ঘাটলৈ আৰু বেছি নাই, 400 মিটাৰ দূৰত্বত ঘাট পাম আমি। 2 মিনিটৰ বাট ঘাটত পাবলৈ। ৰাইট ল'বা তুমি, ৰাইট। ভাই চা না, কি চেহেৰ বে, ফ্লাৱাৰ খেতি। ইয়াতে লৈ লওঁ পানী। একদম ব্ৰহ্মপুত্ৰ পাৰত, এখন ব্ৰহ্মপুত্ৰ পাৰত আছোঁ আমি। এইটো ঘাটটোৰ নাম কয় টেকেলি ফুটা ঘাট। ইয়াৰ পৰা আপোনাৰ শিৱসাগৰ যায় ফেৰী। আমাৰ এফালে যাতায়াতৰ ব্যৱস্থা এইটোৱে মানে শিৱসাগৰ। বহুতখিনি ওচৰো হয়। এইফালে নাও আছে। ইমান ধুনীয়া জেগা। ইয়াত থাকিলে আপোনাৰ কেতিয়াও বেলেগ জেগাত আৰু ইয়াতকৈ সুন্দৰ প্লেচ নাই আৰু। ইমান ধুনীয়া জেগা। আপোনালোকৰ এইখিনিকে দেখা, এইটো চাওক, প্লেচ চাওক, ইমান ধুনীয়া জেগা। মই ক'লোঁ নহয়, আপুনি আকাশখনেই চাবনে, পানীয়ে চাবনে, কি চাব? আমাৰ বাইককেইখন এইকেইখন মই একেবাৰে পাৰত আছোঁ মানে। এইডোখৰ পৰা পানী, এইফালে নাও আছে আগত। ইয়াৰ পৰা ইমান কেমেৰাত ধৰিব নোৱাৰি। এইফালে নাও চাও আছে মানে। এইফালে পাৰটো মনি নাপায় মানে। এইটো মাজতে এনেই হেৰি এটা আছে, সেইটো পাৰ নহয় কিন্তু। এইটো মানে মাজতে ঢিপ মানে, ঢাপ এটাহে আছে। এইফালে আপোনাৰ ফেৰী চলে। চাওক ৱেডাৰ চাওক, সুন্দৰ। এনেকুৱা জেগাত থাকিলে ক'ত ঘৰত যাব মন যাব? চাওক ইমান ধুনীয়া প্লেচ। এইবিলাক জেগাত ফুৰিবলৈ আহিবলৈ চবৰে মন যায় ন। আপোনালোকক সেইটো কাৰণে ভিডিঅ' জেগাৰ জৰিয়তে মই দেখাইছোঁ। আহিব কেতিয়াবা, যদি আহে মাতমৰা টেকেলি ফুটা ঘাটত আহিব চাব। আৰু দেখাই আছোঁ, আমি এতিয়া অলপ টাইম ইয়াতে থাকিমেই আৰু দেখাই আছোঁ জেগা। চাই থাকক, ভিডিঅ'টো চাই থাকক। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ভিডিঅ' মই দি যাম, ধুনীয়া ধুনীয়া ভিডিঅ' দেই। লাগি থাকক, এই ভিডিঅ'টো চাই থাকক। আপোনালোকক সকলোখিনি দেখাই যাম আজিৰ দিনটোত, ক'ত ক'ত যাম। ভৰাই ল'ম মানে। এইবিলাক জেগাত থাকিলে ন কপিল বহি যাওঁ, ঘৰত যাব মন নাযায় আৰু, হয় নাই? ইমান ধুনীয়া প্লেচ। আৰু আমি এটা হাবি মাজে মাজে মানে। চাওক, ইয়াত থাকিলে এনেও ঘৰত যাব মন নাযায় এইবিলাক জেগাত। অ' ইয়ে, এইটো টেকেলি ফুটা ঘাট। ইয়াৰ পৰা আপোনাৰ দিচাংমুখলৈ যায় মানে। দিচাংমুখো এটা ফেৰী ঘাটেই হয়। এইটো টেকেলি ফুটা ঘাট। টেকেলি ফুটা ঘাটৰ পৰা দিচাংমুখৰ ঘাটলৈ যায় ফেৰী। আৰু দেখাই আছোঁ ৰ'ব, এইটো চাওক। মুঠতে মই ক'লোঁ নহয়, ইয়াত থাকিলে আপুনি ভিডিঅ'ত যিমান ধুনীয়া লাগিছে ন, ৰিয়েলত তাতকৈ 1000 গুণ ধুনীয়া মানে। হ'লেও ভিডিঅ'টো দেখাই গৈছোঁ আপোনালোকক জেগাটো, চাই থাকক। এখন দোকান এখন আছে মানুহৰ কাৰণে। ফেৰীত যোনবিলাক যাত্ৰী যায়, সেই যাত্ৰীৰ কাৰণে ইমান ধুনীয়া প্লেচ। এখন ফেৰী, আপোনালোকে যোনে যোনে দেখা নাই আজি চাই লওক ফেৰী এখন।
এইটো টেকেলিপোতা ঘাট। টেকেলিপোতা ঘাটৰ পৰা এখন দিচাংমুখলৈ যায় এখন ফেৰী। ৱাও, কি পাগল প্লেচ নহয় মানুহৰ কাৰণে। মানে এইবিলাক জেগা যোনে দেখা নাই ন, তাৰ কাৰণে বহুত ধুনীয়া জেগা মানে। আৰু এখন ব্ৰহ্মপুত্ৰ। আহক ফেৰীখনৰ ভিতৰতো চাওঁ। এটা আহি শুই আছে গৰুটো দেখিছে নি? ইয়াৰ লাইফ জেকেট আছে। লাইফ জেকেট, ইঞ্জিন ইঞ্জিন এইটো ফেৰী ইঞ্জিন হয়। ইয়াতে চব ফেৰীখনৰ কামবোৰ ইয়াতে হয়। এনেই কিমান ফেৰীৰ ভিতৰত বহি আছোঁ। এনেকুৱা ধুনীয়া হাৱা মাৰি আছে, ইয়াত পৰা ঘৰলৈ যাব মন নাযায় আৰু ৰ'দো যোনটো দিছে ন আমাৰ ইয়াত। ঢকুৱাখানাৰ পৰা আপোনালোকক আজি দেখাই দিলোঁ ব্ৰহ্মপুত্ৰ পাৰত বহি এতিয়া ধুনীয়া হাৱা খাইছোঁ ব্ৰহ্মপুত্ৰৰ। মানে আমাৰ ইয়াত শিৱা শুই আছে, ৰ'ব তাৰ চেহেৰাটো চাব। শিৱা টোপনি গৈছে দেখিছেনি? আৰু টোপনি বোলে ইমান ধুনীয়া হাৱা, চবেই টোপনি যাব। এইটো কপিল শুই আছে, ইমান ধুনীয়া হাৱা, টোপনিটো যাবই না। চব এখন ফেৰীৰ ভিতৰত এনেকৈ ভিতৰলৈ গৈ এই ইঞ্জিন হেৰিটো দেখালোৱেই। মানে মানুহ ওপৰতো যায়, ইয়াতো বহি যায়। এনেই 200মান মানুহ লগতে যায় ন এবাৰত? কিমান যায় এবাৰত? ইয়াত মানে এনেই 50-60টামান মানুহ নিয়ে। আগতে আৰু ডাঙৰ কেইখনত আৰু যায়। ইয়াৰ পৰা এইখনত এনেই 50-60টা ওপৰত যায়। 100টামানলৈকে মানুহ যাব পাৰিব। গাড়ী বাইক চব নিয়ে ন। আজি মানুহ নাই চাগে, সেইটো কাৰণে চোৱাটো যাবই হয় নাই? 12:30 বজাত ইয়াৰ পৰা যায়। আৰু আছে তিনিবাৰমান যায় হয় নাই? 3খনমান ফেৰী যায়। এখন ৰাতিপুৱাখন গ'ল মানে, ফাৰ্ষ্ট ফেৰী গ'ল, এতিয়া ছেকেণ্ডখন হয় নাই? এখন ছেকেণ্ড, তাৰপিছত আৰু এখন যাব, 3খন মানে। তাৰপৰাও আহে 3খন, ইয়াৰ পৰাও যায় নাহা মানে। বাকী দলংখন নাই যে আমাৰ এফালৰ পৰা, মানে ঢকুৱাখানাৰ পৰা দলং নাই, বা মাজুলীৰ পৰাও নাই। সেইটো কাৰণে মানে এই ফেৰী পোৱা যায়। মাজুলীত বনি আছে দলং, বনি আছে মানে বনা নাই চাগে, বুজিলে জানো? আধাৰগিলা স্থাপন কৰিলে, এতিয়া কাম চলি আছে। মাজুলীৰ পৰা আপোনাৰ শিৱসাগৰ ন, সেই যোৰহাটলৈকে বনিব মাজুলীৰ পৰা। এতিয়া যদি মাজুলী দলংখন হৈ যায় ন, মাজুলীখনে হাইষ্ট ডাঙৰ দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত। ফাৰ্ষ্টখন হৈ আছে ঢলাই শদিয়া, তাৰপৰা বগীবিল হয় নাই? তাৰপিছত বগীবিল। এতিয়া যদি মাজুলীখন হৈ যায়, মাজুলীখন টপত আহি যাব। 1 নম্বৰ দীঘল দলং ব্ৰহ্মপুত্ৰৰ ওপৰত, মহাবাহু ব্ৰহ্মপুত্ৰ। গাইজ এতিয়া আমি যাব লৈছোঁ ইয়াৰ পৰা। এই ফেৰীৰ ওপৰতে আছোঁ মই, ঘৰত গৈ লওঁ। চাই থাকক ভিডিঅ'টো, ঘৰত যাওঁ আৰু এতিয়া। কবিলৈ আহ, বাকী লগ পাই আছোঁ।